হয়, আমি ওদালগুৰি জিলা বিপিএফ কমিটিয়ে মাত্ৰ আজি যে আমি প্ৰাক বিহু যে এই অনুষ্ঠানটো পাতিছে এইটো নহয়। প্ৰত্যেক বছৰত আমাৰ যিমান মানে জাতি জনগোষ্ঠীৰ যিমান উৎসৱ আছে সেই উৎসৱবিলাকো আমি প্ৰত্যেক বছৰে পালন কৰি থাকে। ঠিক তেনেকুৱা ধৰণৰ এইবাৰো আমি ওদালগুৰি জিলা বিপিএফ হিচাপে ওদালগুৰি জিলা কাৰ্যালয়ত আমি প্ৰাক বিহু অনুষ্ঠানটো আজি উদযাপন কৰিছে। আৰু ইয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে আহি থকা এই ভোগালী বিহু, সেই ভোগালী বিহুৰ দিনত আমাৰ BTC অঞ্চলৰ যিমান জাতি জনগোষ্ঠী আছে ভালকৈ উদযাপন কৰিব পাৰক। সকলোৰে জীৱନରେ যাতে এটা শান্তিৰে জীয়াই থকাৰ এটা মৰ্যাদা মানে ভগৱানে আমাক সকলোকে মানে আশীৰ্বাদ দিয়ক। চাওক, আমাৰ BPF দলৰ লগত বিভিন্ন মানে দল সংগঠনৰ মানে নেতৃবৰ্গসকলে আমাৰ লগত যোগদান হ'বৰ কাৰণে বহুত মানে যোগাযোগ আছে। আজি যিহেতু আমাৰ ভাল দিনত এটা আমি আমচুৰ কেন্দ্ৰীয় পৰ্যায়ৰ মানে কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি আমাৰ শফিকুল ইছলাম ডাঙৰীয়া আজি BPF দলৰ আদৰ্শ আৰু নীতিটো ভাল পায়। তেখেতে আমাৰ দলৰ লগত যোগদান হৈছে। মই এইটোও ক'ব বিচাৰিছোঁ, তেখেতৰ জীৱনত মানে ৰাজনীতি জীৱনত যদি সফল হওক, আমি যিমান পাৰে সকলোকে যাতে এটা ৰাজনীতিভাৱে তেখেত যি উদ্দেশ্যলৈ আগবাঢ়ি আহিছে যাতে সকলো ভালকৈ এটা কাম কৰা এটা যাতে পৰিৱেশ আমি BPF দলৰ পৰা আমি দিয়া হ'ব, ঠিক তেখেতসকলে আৰু ভালকৈ আগবাঢ়ি যাব পাৰক, ইয়াকে মই কামনা কৰিম। চাওক, এইটো হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। আমিতো বাৰে বাৰে কৈ আছোঁ, আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে যি ধৰণৰ কথাবিলাক কৈ আছে আপোনালোকে নিশ্চয় গমেই পাইছে। আমি BPF দল হিচাপে টোটেল 15টা সমষ্টি আছে। 15টা সমষ্টিৰ বিষয়ত অলৰেডি আলোচনা কৰি আছে। এইটো সকলো সমষ্টিতে কি ধৰণৰ আমি ৰাজনীতিকভাৱে মানে কি ক'ব, এইটো আমি ৰাজনীতিকভাৱে যি ধৰণৰ মানে প্ৰাৰ্থীটো দিয়া হ'ব, এইটো আমি BPF দল হিচাপে কেইজন প্ৰাৰ্থীটো দিয়া হ'ব মানে আহি থকা দিনত গম পাব। এতিয়া আমি বৰ্তমান আমাৰ BTC আমাৰে চৰকাৰ সকলোৱে জানে, ইয়াৰ কাৰণে আহি থকা দিনৰ ৰিজাল্টো ভাল হ'ব আমাৰ।